আজি যেহেতু গণেশ চতুৰ্থী তো ভাবিলোঁ এপাক মন্দিৰৰ পৰা আহোঁ আৰু চাওকচোন মই ইমান ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ আৰু এয়া হাজবেণ্ডে গাড়ী উলিয়াই ল'লে আৰু আমি এতিয়া গৈ আছোঁ। আজি পিছে মই ব্ৰতত আছোঁ, যিহেতু আজি হনুমান বাৰ হয় তো ভাবিলোঁ প্ৰথমে হনুমান মন্দিৰ দৰ্শন কৰি তাৰপিছত আমি গণেশ মন্দিৰ দৰ্শন কৰিব যাম। এয়া মই হনুমান মন্দিৰত আহিলোঁ আৰু মোৰ প্ৰসাদ দিম বুলি ভাবি থৈ দিছিলোঁ, তো মই প্ৰসাদ লৈ লৈছোঁ আৰু ইয়াতে ধুনীয়াকৈ মই হনুমান বাবাক পূজা কৰিলোঁ। ৰাতিপুৱা হনুমান চালিচা পঢ়িলোঁ, পিছে তথাপিও মন্দিৰত আহিব পালে কিবা এটা মনটো শান্তি পায়। মই প্ৰায়ে এইটো মন্দিৰত আহোঁ, খুব ভাল লাগে আহি, মনটো বহুত বেছি শান্তি লাগে আৰু মই এনেকৈ হনুমান বাবাক পূজা কৰিলোঁ। আৰু মই যে লৈ আহিছিলোঁ প্ৰসাদখিনি, ইয়াতে বাবা থাকে তো মই বাবাৰ হাতত দি ক'লোঁ যে আপোনালোক গোটেইকেইজনে ভগাই খাব, আৰু মই তেখেতৰ আশীৰ্বাদ ল'লোঁ। আৰু এনেকৈ তাৰ পৰা আমি আহি এতিয়া গণেশ মন্দিৰ গৈ আছোঁ। আৰু ফাইনেলি গণেশ মন্দিৰ আহি পালোঁ। আহিয়ে পৰিৱেশটো ইমান বেছি ভাল লাগিলে আৰু মই চাকি ধূপ এনেকৈ লৈ ল'লোঁ আৰু লগতে ল'লোঁ গণেশ বাবাক দিবলৈ বুন্দিয়াৰ লাড়ু। অকণমান মই পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক, বহুত বেছিয়ে শান্তিৰ পৰিৱেশ হয় আৰু মই চাকি ধূপ জ্বলাই অকণমান পূজা কৰিলোঁ গণেশ বাবাক, যাতে সকলোৰে ভাল হওক। আৰু যিহেতু ৰাতিপুৱাৰ পৰা মই একো খোৱা নাই, ব্ৰত কৰি আছোঁ, তো ইয়াতে পায়স দিছিলে, ভাবিলোঁ পায়স অকণমান প্ৰসাদ হিচাপত লৈ লওঁ আৰু মই এনেকৈ পায়স খায়ে মানে ব্ৰতটো ভাঙিলোঁ। আৰু তাৰপিছত হাজবেণ্ডে ক'লে ব'লা মই তোমাক এঠাইলৈ লৈ যাওঁ বুলি, আৰু তেখেতে মোক ফাইনেলি লৈ আহিলে প্ৰণীতা ৰেষ্টুৰেণ্ট, কাৰণ তেওঁৰ চাহ একাপ খাব খুব মন গৈ আছিলে আৰু এনেকৈ আমি মিঠাই আৰু চাহ লৈ ল'লোঁ। ঠিক আছে তেন্তে আজিলৈ ইমানেই, বাই বাই। আকৌ এটি নতুন মিনি ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে